মই এটা খাই দিওঁ বস্তুটো ৰ'ব এইটো চাওক নিশিতা কলিতা দেখিছে এক মই পিছফালে বহাই পেলাই বেছি নহয় মই 17-18 মানত আহি আছিলোঁ তাৰপিছত বলেৰ' পিকআপখনে আহি পেলাই পিছফালি মাৰি দিলে তো সেইগুলো গাইছোঁ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল ৰাজসংগীতা ব্লগ তো আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মেডিকেলৰ পৰা তো আমাৰ টাউনত মেডিকেল এখনত আছোঁ মই এতিয়া বৰ্তমান তো মানুহজনী মানে গাটো কালি ৰাতিপুৱাৰ ভাল নাছিলে তো ৰাতিপুৱা সময়ত মই এডমিট কৰাই দিলোঁ তো এতিয়া হস্পিটেলতে আছোঁ তো মানুহজনীক আগতে দেখাই লওঁ তাৰপিছত সকলোবোৰ কথা কৈ আছোঁ ক'ত কি হ'ল তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে দেখাই আছোঁ গাইছোঁ হ'ব সেইজনী মানুহজনী দেখিছে শুই আছে চেলাইন লৈ আছে দেখিছে এয়া শুই আছে কিবা এটা কৈ দিয়া মানে মোৰ কালি যোৱাকালি মানে পৰাই গেষ্টিক হৈছিল কাৰণ মই যে ভাল বস্তু খাওঁ তাৰ কাৰণে গেষ্টিকৰ কাৰণে মোক এইবিলাক আৰু আজি ভিডিঅ'ত মই এটা কথা ক'ম এইটো কথা মানে হেৰি আপোনালোকে চব হৈ যাব চ' সেইকাৰণে আৰু আপোনালোকে সেইটো কি চফ্ট হ'ব আপোনালোকে জানিব বিচাৰিছে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আমি ভিডিঅ'টোৰ মাজত কৈ দিম মানে কোন কোনে কওঁ নকওঁ খালি ক'ৰবাত ক'ম আৰু তো আপোনালোকে যদি সেই কথাটো জানিব বিচাৰিছে আপোনালোকে যদি চব খাব বিচাৰিছে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আপোনালোকে খবৰটো পাই কেনেকুৱা পালে তো জনাব এটা কমেণ্ট কৰি পেলাই এয়া আমাৰ এজনী মা আহিছে এয়া দেখিছে এয়া তো দেখাই আছোঁ তো কৈ আছোঁ আকৌ আগতে কথাটো কৈ লওঁ তাইক কি হৈছিলে তাই ক'লে তো কালি ৰাতিপুৱাৰ পৰা একো খাব পৰা নাই পেটৰ বিষত তাই থাকিব পৰা নাই কান্দি আছে গোটেই ৰাতিটো তাৰপিছত ভাবিছিলোঁ টোপনি গ'লে ভাল হ'ব বুলি তো টোপনি গ'ল তো ভাবিছিলোঁ বেমাৰটো ভাল হ'ল বুলি কিন্তু যেতিয়াই তাই ৰাতিপুৱা উঠিল তাৰপিছত তো আকৌ পেটৰ বিষে ধৰিলে একোতে খাব পৰা নাই তাৰপিছত ভাবিলোঁ বেছি দেৰি কৰি থাকিলে বেয়া হ'ব চ' সেইকাৰণে মানুহজনীক এডমিট কৰাবলগীয়া হ'ল তিনিটা বেজি দুটা চিলাই এতিয়া আৰু চাৰিনি দি আছে এতিয়া আৰু ৰাতিতে দিব লাগিব অহাকালি মানে ৰিলিজ দিব থাকে সেইটো মানে ক'ব নোৱাৰোঁ আৰু দিব পাৰে নিদিব পাৰে তো দেখিছা তো সেইকাৰণে এডমিট কৰাই দিলোঁ কাৰণ ৰিক্স ল'ব নোৱাৰি ন তো সেইকাৰণে এডমিট কৰাই দিলোঁ তাৰপিছত য়েছ এডমিট কৰাব দিছে কাৰণে আমি কৰিছোঁ এডমিট তো এতিয়া কাইলৈ জানো যাব দিবলৈ নিদিয়ে নাজানো তো আজি উৰুকা আমি বিচনাত একদম ধুনীয়াকৈ হস্পিটেলত মই বেড ৰেষ্ট লৈ কিনে উৰুকা বনাই আছোঁ তো উৰুকা এয়া মাৰো উৰুকা হ'ল আমাৰ লগতে ধুনীয়াকৈ তো বাবা ঘৰতে আছে ঘৰ চাব লাগিব নহ'লে কোনোবাই আকৌ জপনা ৰাস্তা কিবা ঘৰৰ বস্তু কিবা চুৰ কৰিলে যাব নহয় উৰুকা বুলি তো সেইকাৰণে বাবা ঘৰতে আছে তো আমি তিনিটা ইয়াতে আছোঁ তো ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো চাই ভালেই পাব বাৰু আপোনাৰ মোৰ মতে ভাল পাব চাগে তো আপোনালোকে চাই থাককচোন কিছুমান মানুহ আছে মোৰ এইবিলাক হ'লে মানে বহুত ভাল পায় আৰু সেইবিলাক মানুহ মানে মোৰ নিজৰে হয় আৰু সেনেকুৱা টাইপ আৰু মোৰ যে কিবা এটা হ'লে মানে বহুত ভাল পায় চ' সেইকাৰণে কৰি দিলোঁ আৰু ভাল পোৱা মানুহ বহুত আছে কিন্তু গাইজ ভাল পোৱা মানুহ বহুত আছে মোৰ হয় নাই গাইজ আপোনালোকেতো মোক ভাল পায় না বেলেগে বেয়া পায় বাদ দিয়ক ন তো গাইজ দেখিছে আমি দুটা একদম পৰা হস্পিটেলত মেডিকেলত এডমিট হৈ পেলাই কেনেকুৱা ডাইলগ মাৰোঁ তো আপোনালোকৰ যদি ডাইলগ যদি শুনি থাকিব বিচাৰে সদায়তো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেওঁ মায়ে আমাৰ এটা মুখলৈ চাই ভাবিছে সিহঁতে কি কথা কৈ আছে একো বুজি পোৱা নাই মায়ে একো নাই ইউটিউবত ভিডিঅ' আমাৰ মোৰ আগত যেতিয়া ভিডিঅ' আপলোড কৰোঁ চবতকৈ প্ৰথমতে আকৌ মায়ে চাই লাইক এটা কৰে কমেণ্ট নকৰে বাৰু তো গাইজ আজিও বোলে আকৌ ইয়াত থাকিব লাগিব তো ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমাৰ এয়া শুই আছে ইয়াত দেখিছে কিবা কিবি খাই মানে তাই ফূৰ্তিটো হৈছে এয়া তাই মাক আহিছে মানে আজি ৰঙিয়াৰ পৰা তাৰপিছত এয়া কিবা কিবি পিঠা লৈ আহিছে তাৰপিছত সেইকাৰণে মাকে তাইক খুৱাই আছে আৰু দেখিছে তাই এইবোৰে এডিটোত দেখাই আছে আৰু দেখিছে মাকৰ মৰম গাইছে I am sorry, Babu. তেওঁ পিঠাখিনি খাই মজা লাগিছে ময়ো এটালৈকে খাই আছো তো গাইজ এতিয়া সন্ধিয়া সময়ত তাৰপিছত মা ঘৰলৈ গৈছিলে মায়ে এয়া ভাত লৈ আহিছে তাৰপিছত এতিয়া মায়ে দোকানৰ পৰা ৰুটি খাই আছে ভাত অকণ দেৰিকৈ খাব তো আমাৰ এইটো শুয়ে আছে অকণ এইখন উঠাই দিছোঁ মানে তাই অকণ এতিয়া সেইকাৰণে ভাল পাইছে কাৰণে তো দেখিছে এয়া চেলাইন লাগিয়ে আছে চেলাইনটো অকণমান আগতে খতম হৈছে আকৌ লৈ গৈছে আকৌ ৰাতিকৈ এটা দিব বোলে তো কিবা এটা কৈ দিয়া মানে গাটো বহুত বেয়া মই এতিয়া আকৌ খোৱাৰ মুডত নাই মানে চ' মই এতিয়া দোকানলৈ যাওঁ গৈ পেলাই পানী বটল লৈ আহোঁ পানী খতম হ'ল এইটোৱে যি লাষ্ট পানী বটল আছিল চব বাকীখিনি খতম হ'ল তো এতিয়া মই দোকান যাওঁ দোকানৰ পৰা আহি পেলাই কৈ আছোঁ মানে লগ পাই আছোঁ গাইজ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব হেল্ল' গাইজ গুড মৰ্ণিং তো মই তলৰ পৰা গৈ পেলাই চাহ লৈ আহিলোঁ
তাৰপিছত আমাৰ মা আৰু মই খালোঁ, কিন্তু আমাৰ এই নাখালে। সেইজনী শুই আছে। হাই গাইজ, ইমান মই মস্ত এটা বেজি দিছে মোক। এতিয়া শুই আছো সেইকাৰণে। তো চেলাইনটো তাইক আৰু ৰাতিপুৱা সময়ত আৰু এটা চেলাইন দিলে, তো এইটো এতিয়া খতম হ'ল। তাৰপিছত বেজি এটা দিছে, বেছি যদি শুই আছে, কিমান চেলাইন দিছে ঠিক নাই আৰু তাই। কেইটা বেজি দিছে ঠিক নাই। 5টামান কালিৰ পৰা 5টামান বেজিয়ে দিলে, তাকো ইয়াতেই দিয়ে। তাইৰ গাত মানে এতিয়া তেজতকৈ বেছি চেলাইনটোহে আছে তাই এতিয়া। এতিয়া ধুনীয়াকৈ ইয়াত তলৰখিনি চাই আছোঁ, একদম পুৰা পোহৰ দি আছে ধুনীয়াকৈ। তই ভাবিছিলোঁ এচিটো চলাই দিম বুলি, কিন্তু তাই বোলে এচিটো চলাব নিদিয়ে আৰু। সেইজনী গাইছ যাব কেতিয়া দিয়ে নাজানো। আজি দিনত দিব পাৰে, মানে কালি কৈছিলে এদিন আহিম বুলিহে। তেতিয়া কি বা হয়, যাব যদি দিয়ে তেতিয়া আজিয়ে মাঘৰ বিহুটো আমি চেলিব্ৰেট কৰিম ঘৰত গৈ পেলাই আৰু ন। য়েছ, মই মাঘৰ বিহু চেলিব্ৰেট কৰিব নোৱাৰোঁ গাইজ, কাৰণ মোৰ গেছ হৈছে। চ' এতিয়া মই একোৱে খাব নোৱাৰোঁ, মানে ভাতো খাব নোৱাৰোঁ। ভাত খালে মোৰ বমি হৈ যায়। কালিৰ পৰা মই একো খোৱাই নাই, কিয় খাব পাৰিম। চ' গাইজ আমি কালি ঘৰৰ পৰা মানে হস্পিটেলৰ পৰা ঘৰ আহি পালোহি। তো হস্পিটেলত পোৱাটো হ'ল মানে জল্দি মানে ৰিলিজ ল'বলগীয়া হয়, সেইকাৰণে। তাৰপিছত সেইকাৰণে দেৰিও হৈ গ'ল। তাৰপিছত ঘৰত আহিলোঁ আৰু আহি পেলাই আপোনালোকক এটা দেখাই আছোঁ। আপোনালোকক দেখাই আছোঁ মানে কিয় ভিডিঅ' বনোৱা নহয়। অহা মানে হস্পিটেলৰ পৰা আহি থাকোঁতে এটা শনি লাগি গ'ল গাইজ। এক মই পিছফালে বহাই পেলাই বেছি নহয়, মই 17-18 মানত আহি আছিলোঁ। তাৰপিছত বলেৰ' পিকআপখনে আহি পেলাই পিছফালি মাৰি দিলে। চব দেখিছে গাইছ, এইবিলাক ইয়াত ফাটি গ'ল। তাৰপিছত এয়া গোটেই ফাটি গ'ল। আকৌ এই হস্পিটেলৰ পৰা আনিছিলোঁ হয়, আকৌ তাৰপিছত হস্পিটেল যাবলগীয়া হ'ল হয়। কিন্তু যেনে তেনে ৰখালোঁ আৰু। তাৰপিছত একো নাই বাৰু, একো নহ'ল বাৰু, ভালে চব ঠিক হ'ল। তাৰপিছত এটা মেইন কথাটো ভাল পাইছে, মানে আমাৰ ওচৰৰ মানুহৰ কথাই কৈছে। Would like to take notes while I take totes of the marijuana smoke. Oh, you wanna choke, then smoke. আমাৰ ওচৰৰ পাজৰে থকা মানুহবিলাকৰ কথাই কৈছোঁ। তো গাইছ, তাৰপিছত এতিয়া হ'ল মেইন কথাটো, যোনটো ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন দেখি আহিছে, তো সেইটো কথা ক'ম বুলি আহিছোঁ আমি এতিয়া, হয়নে নহয়? তো সেই কথাটো হ'ল, কৈ দিয়া কি কম? নহয়, দেখাই দিয়া মানুহে গম পাই যাব, দেখাই দিয়া। মই দেখা দেই। গাইছ দেখিছে, লাজ কৰিছে তাই। তো মই দেখাই দিওঁ বস্তুটো, ৰ'ব। এইটো চাওক, নিশিতা কলিতা। तू समझा? हाँ नहीं तू समझा नहीं। নিশিতা কলিতা দেখিছে? তো তাই মানে সেইকাৰণে আমি ইমান দিনে ভিডিঅ' দিয়া নাছিলোঁ। আমাৰ প্ৰায় 2 মাহমান ভিডিঅ' দিয়া নাছিলোঁ। তাৰপিছত সিদিনাখন মই এনেই দিছিলোঁ ভিডিঅ'টো, ইউটিউব চেনেলটো ডেথ হৈ যাব বুলি, মানে ইউটিউব চেনেলটো বহুত মানে ৰিচটো কমি গৈছে সেইকাৰণে। তো এয়া দেখিছে, তাই এতিয়া বৰ্তমান 4 মাহ হ'ল। তো সেইকাৰণে এইটো মানে ভাল খবৰ, বহুত ভাল খবৰ আমাৰ কাৰণে, হয় নহয়? আমাৰ কাৰণে ভাল হ'ব, মানে মোৰ কাৰণে বেয়া হ'ব গাইজ, ইমান সৰুতে এইবিলাক আৰু সেইকাৰণে মানে ইমান এটা ভাল লগা নাই। তথাপিও ঠিকে আছে, মাৰি পেলাবতো নোৱাৰি। গাইছ একদম ফূৰ্তিটা একদম ক'ব নোৱাৰা হৈছে, একদম পুৰা চেউৰি উঠি আছে, গম পাইছে না? তো গাইছ মোৰ মানে তাই জুইৰ ওচৰতে বহি আছিলোঁ তাই। তাৰপিছত মই আহি পেলাই কিবা এটা খাই আছোঁ আৰু ওচৰতে বহি পেলাই। মই ভাবিছোঁ কথাটো কৈ দিওঁ ন। আপোনালোকৰ পৰানো কিমান কি লুকাম, মানে আগতে কোৱাৰ কথা আছিল, এতিয়া কোৱাৰ কথা থাকিলে কি হ'ব? এতিয়া আমাৰ মাহঁতে, শাশু মাই ক'ব নিদিলে, এতিয়া আৰু আমি নিজৰ কাৰো পাৰ্মিশ্যন নোলোৱাকৈ আমি কৈ দিছোঁ এইটো কথা। কাৰণ ভিডিঅ'টো মাজত ক'ম বুলি ভাবিছিলোঁ, কিন্তু একো টাইমে মিলাব নোৱাৰিলোঁ। মানে কিবা হেৰিত থাকোঁতে মাতি থাকে, ডক্তৰ আহে, এনেকৈ টাইম মিলাব পৰা নাই, আৰু ক'তো মই যাব পৰা নাই, সেনেকৈ মানে বেমাৰো হৈ আছিল। চ' এনেকৈ ক'বও নোৱাৰোঁ। আৰু হস্পিটেলত যে মই গৈছিলোঁ, মানে সেইটো মোৰ হৈছিল গেষ্ট্ৰিক, আপোনালোকে কৈছিলোঁ ভিডিঅ'টো ফাৰ্ষ্টত। সেই আৰু গেষ্ট্ৰিক সেইবিলাকে আৰু। লগতে আৰু এটা কথা কোৱা, আপোনালোকে খবৰটো শুনি কেনেকুৱা পালে সেইটো আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন ন। আচৰিত হৈছে না চবে, এনেকৈ মই চখ হৈছিলোঁ গাইজ। সেইটোৱে আৰু।